নমস্কাৰ টানি লাইভ 24/7 চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি ৰাজ্যৰ ৰঙালীৰ পাৰভঙা উৎসাহ উদ্দীপনা সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টি চিচিবৰগাঁও মণ্ডল সমিতিৰ উদ্যোগত চিচিবৰগাঁও কৃষ্টি ভৱন প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন বসন্ত আদৰণি উৎসৱ। অসমীয়া বাপতি সাহোন ৰঙালী ৰঙেৰে কাৰ্যসূচী ৰঙীন হোৱাৰ উপৰিও সাংস্কৃতিক দলৰ দ্বাৰা অসমৰ ভিন্ন জনগোষ্ঠীয় সংস্কৃতি প্ৰদৰ্শন কৰা হয়। কাৰ্যসূচীত উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু, ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভানেত্ৰী ৰূপা কামান প্ৰমুখ্যে দলৰ কৰ্মকৰ্তাসকল। ভাষণ প্ৰসংগত সাংসদ আৰু বিধায়কদ্বয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে মন্তব্য আগবঢ়াই কয় যে বিজেপি নেতৃত্বত আগন্তুক পঞ্চায়ত ৰাজ ব্যৱস্থা আৰু স্বচ্ছ আৰু সকলো জনসাধাৰণৰ কল্যাণকামী হ'ব।
এই সমষ্টিত আমি যিমান যেহেতু আজি এই বসন্ত আদৰণীয় বিহুলৈ আমি চৰকাৰে আমন্ত্ৰণ আমাৰ কাৰ্যকৰ্তাসকলকো আৰু তাৰপিছতে আমি আমন্ত্ৰণ জনোৱা আমগুৰি বন্ধুবাদ অঞ্চলৰ আমন্ত্ৰণ জনাওঁ তেখেতসকলকো আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আমি মঞ্চটি সন্ধিয়াখনৰ পাছতে লেউনী হুঁচৰিটো প্ৰদৰ্শন হ'ব। গতিকে দলটো আমাৰ সন্মানীয় কাৰ্যকৰ্তাসকলকো সমবেদনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচন প্ৰথমতে মই আমাৰ জিলাবাসী অসমবাসী মই নতুন বছৰৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি বি.আৰ. আম্বেদকাৰৰ 135 সংখ্যক জন্ম মানে শতবাৰ্ষিক তেখেতকো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু এইবাৰ আমাৰ প্ৰচেষ্টাটো হৈছে যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো এটা অনুষ্ঠানলৈকে আমি লৈ যাবৰ কাৰণে এইবাৰ বিশেষভাৱে প্ৰয়াস চলিছে। বিভিন্ন সময়ৰ যি আমাৰ অভিজ্ঞতা আমি দেখোঁ যে জনপ্ৰতিনিধি ঠিক এটা অনুষ্ঠানৰ ফালে যেনেকৈ লৈ যাব লাগে তেনেকৈ আমি নিব পৰা নাই। গতিকে এইবাৰ আমাৰ প্ৰয়াসটো এইটোৱে থাকিব, যিখিনি আমাৰ মাজত AP, GP, ৱাৰ্ড, পঞ্চায়ত প্ৰেচিডেণ্ট এনেকুৱা ধৰণৰ বহুত মতৰ মানে আমাৰ বিভেদ থাকে, যাতে সেইখিনিক আমি নোহোৱা কৰি যাতে এইটো ৰাইজৰ আৰু পইচাটোতো এটা জেগাৰ পৰাই আহে,
তাৰ মাজত আকৌ আমি কিয় এই ধৰণৰ চিন্তা চৰ্চাবিলাক আমাৰ হ'ব লাগে। গতিকে সেইখিনি কেনেকৈ নোহোৱা কৰিব পাৰি সেইখিনি আমি আগতীয়াকৈ ভাবিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দলেও এইবাৰ যেনেকৈ কিছু ৰাইজৰ পৰাই প্ৰতিনিধি নিৰ্বাচন কৰা দলৰ উৰ্ধত গৈ তো সেই ধৰণৰ ব্যৱস্থাখিনি আহিছে। মই ভাবোঁ এইবাৰ আমি যথেষ্টখিনি সফল হ'ব পাৰিম। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনা গোটেই অসমবাসীৰ ৰাইজলৈ, জোনাই সমষ্টিবাসীৰ ৰাইজ, ধেমাজি জিলাবাসীৰ ৰাইজলৈ আন্তৰিক বিহুৰ ওলগ যাচিছোঁ। বছৰটো সকলোৰে কাৰণে শুভ হওক। আৰু তাৰ উপৰঞ্চি আজি আমাৰ ভাল দিন। আমাৰ সংবিধান সৃষ্টিকৰ্তা আমাৰ ভাৰতৰত্ন B.R. আম্বেদকাৰ তেখেতৰো আজি এনিভাৰ্চাৰীৰ দিনা আমি শুভেচ্ছা আগবঢ়াইছোঁ। যি সংবিধান আজি ভাৰত ৰাষ্ট্ৰক গণতান্ত্ৰিক এটা দেশ হিচাপে, শক্তিশালী দেশ হিচাপে ৰচাত আৰু আগবঢ়াই নিয়াত সহায় কৰিছে, তেখেতলৈও আজি স্মৰণ কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ সকলো জাতি জনগোষ্ঠীয় সম্প্ৰীতিৰে অসমত আমি যেন আগুৱাই যাওঁ, তাকে কামনা কৰিছোঁ আজিৰ দিনটো।